নমস্কাৰ। আমাৰ ইয়াত বানপানীখিনি আপোনালোকে দেখিছিলেই আৰু এতিয়া দেখাই নাথাকোঁ, চবৰে জুৰুলা অৱস্থা, ঘৰ দুৱাৰ ভাগিলে, কিছুমানৰ হাউলি গ'ল, তেনেকৈ মানে অৱস্থা হৈ আছে। আৰু যিহেতু আমাৰ বলমা বুদুবাৰী গাঁওখন আমাৰ কাষতে লাগি আছে নিচেই, আমাৰ বাৰু গোহাঁই গাঁও হয়, কিন্তু বহুত ভিতৰুৱা অঞ্চল কাৰণে মানে দূৰ দূৰণিৰ মানুহবিলাকে আৰু যিবিলাকে সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকে বিচাৰি নাপায়হি এদিনীয়াকৈ আহি, আৰু তেওঁলোকে ইমান মানে এইফালে সোমাই থকাৰ কাৰণে ইমান সাহাৰ্য পোৱা নাই। যদি আপোনালোকে বিচাৰে আমাৰ জৰিয়তে কিবা এটা সহায় কৰিম বুলি, তেতিয়াহ'লে মানে আমিও সহযোগ কৰিম, নিজৰ পৰা সামান্য কিবা এটা দি পিনি গোটেই মানুহখিনিৰ মাজত যিটো মানে প্ৰয়োজনীয় বস্তু, এতিয়া মানে হাফ হুপ কিবা কিবি ইমান ওলাইছে, ফেনাইল কিবা কিবিকে আদি কৰি বহুত বস্তু প্ৰয়োজন হৈছে ন, সেইটো কথা হৈছে। আৰু আমি দুইজনীয়ে লগ লাগি কিবা এটা মানে দিবলৈও, গাঁওখন যথেষ্ট ডাঙৰ হয়, মানে আমি কেইঘৰমান মানুহক দিলে মানে ভাল নহ'ব, গোটেই গাঁওখনে যিহেতু বুৰি আছে। আৰু আমাৰ নিজৰ অৱস্থা ভাল নহয়, আপোনালোকে দেখিছেই, অকল মানে মানুহকেইটা ধুনীয়াকৈ আছোঁ, বয় বস্তু চব লোকচান হৈছে। যদি আপোনালোকে বিচাৰে মই কমেণ্টত মোৰ স্কেনাৰখন লগাই দিম, আপোনালোকে কিবা এটা সহায় হাত আগবঢ়াব পাৰে, আমি তেওঁলোকক দিম ধুনীয়াকৈ। ভিডিঅ'টো আপোনালোকে দেখি থাকিব, হয়নে? হয়, সেইটোৱে। আপোনালোকে যদি সহায় কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে, এই পিংকি স্কেনাৰটো দি দিব, তাতে আমিও কিবা এটা যোগ কৰি আমিও অকণমান সহায় কৰিব পাৰিম। আৰু তেতিয়া অকলীয়াকৈতো কৰিব নোৱাৰিয়ে, আৰু গাঁওখনো ডাঙৰ, সেইকাৰণে আপোনালোকে যদি পাৰে আৰু কমেণ্ট কৰিব, তেতিয়া আপোনালোকে পঠিয়াব পাৰে। আমি ধুনীয়াকৈ দেখুৱাই থাকিম, আপোনালোকে সেইটো মানে কিবা যদি আপোনালোকে সহায় কৰে আমি তেতিয়া আগবাঢ়ি যাম, আপোনালোকে সকলো দেখি থাকিব, হয়নে? মোৰ বা এই ভিডিঅ'ত দেখি থাকিব, সেইটোৱে ক'বলৈ আহিছিলোঁ। ঠিক আছে দিয়ক।